আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মামাহঁতৰ ঘৰৰ পৰা মানে মামাৰ ছোৱালী মোৰ ভণ্টিত আছে তুলনি বিয়া আৰু ইফালে দেখিছেনে কেনেকা মেহেন্দি অঁকাত ব্যস্ত হৈ গৈছোঁ মই আৰু ইপিনেও দেখিছে মেহেন্দি অঁকাত চবেই ব্যস্ত ইফালে হ'ল কইনা এইজনী হ'ল কইনা আৰু এইবিলাক মইনাবিলাকৰ লগতে আঁকি আছে চান্সত পুৰা মইনাবিলাকো আঁকি আছে দেই আৰু দেখিছেনে কইনাৰ হাতখন পুৰা কমপ্লিট হৈ গ'ল মেহেন্দিৰে আৰু এতিয়া আমি গৈ আছোঁ ভণ্টি আৰু মই কইনাক যিহেতু সজাব লাগিব এয়া ল'লোঁ ফুল আৰু এয়া কাপোৰ তাপোৰ লৈ কিনে এতিয়া যাবলৈ ওলাইছোঁ ঘৰ মানে মামাহঁতৰ ঘৰলৈ আৰু যাই থাকোঁতে গৰম লাগিছে যিহেতু ঠাণ্ডা বটল ল'লোঁ আৰু থ্ৰেডিং কৰিবলৈ সোমালোঁ থ্ৰেডিং কৰি আহি কিনে আমুল কুলটো খুলিব চেষ্টা কৰিছোঁ কিন্তু খুলিব পৰা নাই খাবলৈ মন গৈছে কিন্তু খুলিবই পৰা নাই দেখিছেনে কটাৰী চটাৰী লৈ কিনে খুলিব চেষ্টা কৰি আছোঁ আৰু তুলনি বিয়াৰ ব্লগটো লং ব্লগত আহি আছে কালি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়াহ'লে কালি ব্লগটো চাবৰ কাৰণে আৰু ইপিনে আহিলোঁ মই বাচ্চাকেইটাত নাচি আছে দেখিছেনে কেনেকৈ ধুনীয়া কৰি আৰু ইপিনে আহিলোঁ চোতাললৈ দেখিছোঁ যে ল'ৰাই নে ছোৱালী এজনী বা কি মেহেন্দি আঁকি আছে বাৰু মই দেৰিকৈ আঁকিলোঁ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব